ধান খেতি কৰাৰ কাৰণে আমি পথাৰত নামিছোঁ গাইজ। সৰু ট্ৰেক্টৰেদি আমি কঠীয়া তুলি মাটি জহ কৰি আছোঁ। এতিয়া ধানবোৰ সিঁচিম আমি গাইজ। এয়া 3 চাহ চলি আছে, 2 চাহ বোৱা হ'ল। গজাই ল'ব লাগে গাইজ। এয়া চাহ গাইজ ৰঞ্জিত, এয়া ৰঞ্জিত ধানৰ কঠীয়া সিঁচিম আমি গাইজ। এয়া বস্তাত আছে, এয়া গৰুৰ পাছফালে আমি আগতে মহেৰে বা গৰুৰে হাল বালে এনেকৈ গাইজ। গৰু দি হাল বালে মুই দিয়া বুলি কয়। এতিয়া ট্ৰেক্টৰত এনেকুৱাকৈ কলগছ বান্ধি কেনে মুই দিছে। আইডিয়া একদম দিমাগ লগাই কাম কৰিছে। গাইজ কোনে কয় অসমীয়াৰ মাথা নাই বুলি? এইটোতো অসমীয়াই হয়, অসমীয়াৰে মাথা হয় এইটো। এই যিজনে মুই দি আছে এইটো অসমীয়াই হয়। আমাৰ অসমীয়াৰো পাৱাৰ আছে। এনেকৈ মুই নাথাকিলেও আমি কলগছেদি এনেকৈ মুয়াইছোঁ। চাওক গাইজ, চাওক কি মজাকৈ মুয়া গৈছে গাইজ। এই কলগছ ধৰক কোনোবাই উঠিলে উঠিব পাৰে, কোনোবা যদি এজন মানে বাচ্ছা উঠিলে ভাল আৰু অলপ ৱেইটটো কম থকা হ'লে ভাল। কলডালত ৱেইট কম থকা বাচ্ছা উঠিলে উঠিব পাৰে।
কলডাল বেছি ডাঙৰ হৈছিল অলপ দনাকেইটা এৰে এৰে সৰু বনাই আছে তেওঁ মুয়াত সুবিধা হ'ব হাতেদি মুয়াবতো এনে দনাবোৰ এৰে দি গুচাই আছে পাতলা কৰি আছে অলপ সৰু বনাই আছে চাইজটো মুয়াৰ কাৰণে সুবিধা হ'ব ধুনীয়া একদম মিহি হৈ গৈছে জেগাখিনি য'ত য'ত মুয়া দিছে মুয়া সম্পূৰ্ণ হোৱাৰ পিছত ধানটো ছিটিয়াই দিব ভাল হৈছে নে বেয়া হৈছে নি লাষ্টত ক'বা দে মুয়া কাম আমাৰ চেছে আৰু এতিয়া বেছিকে দিয়া গোটেইখিনি মুঠা মাৰি বেছিকে দিয়া আমাৰ খেতিয়ক তিনিটা লগ লাগছে চিন্তাই নাই প্ৰায় 15 দিন পিছত ৰুবা ৰেডি হৈ কেনে একমাহ পিছত আমি ৰুবা পাৰিম এই গছা দিবা পাৰিম এই গাইছ এইগিলা ডাঙৰ ট্ৰেক্টৰে দি বেলেগে হাল মাৰি দিছে তো আজিলৈকে এইখিনিয়ে দিলোঁ আৰু এতিয়া মোটামুটি কঠীয়া
কাম চেছে